নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পাব চাগে, নাজানো আৰু চেষ্টা কৰিছোঁ আপোনালোকৰ আগতো অকণমান ভিডিঅ' কৰি দেখুৱাই যাবৰ কাৰণে, যিহেতু মই গৈছোঁ আৰু আপোনালোকক নেদেখা কেনেকৈ থাকোঁ। বহুতকেইটা ভিডিঅ' এনেকৈ পেণ্ডিং হৈ পৰি আছে, তাতে এডিট কৰি আৰু সময় সুবিধা মিলাব নোৱাৰি, আৰু তাতো ইমান হুলস্থুলীয়া পৰিৱেশ, এডিট কৰিবলৈ সুবিধাই নাপাওঁ। আৰু ইয়াত আহি গম পাইছে, ৰাতি আহি পাইছোঁ, পিছদিনা স্কুল গৈছোঁ আৰু কালিৰ পৰা ট্ৰেইনিং, গতিকে সময় একেবাৰে উলিয়াব পৰা নাই এডিট কৰিবলৈ। এনেকৈ সৰু কেইটামান ক্লিপ লৈছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এয়া যে দেখিছে, ৰাতি 3:30 বজাত আমি ভাইটি পৰিয়ালটো, মই ছোৱালীজনী আৰু ভাইটিৰ লগৰ এটা পৰিয়াল, আমি গোটেইকেইটা আগ্ৰাৰ অভিমুখে গৈছোঁ। মানে নিজামুদ্দিন ষ্টেচনৰ পৰা ডাইৰেক্ট আগ্ৰা গৈছোঁ। আগ্ৰালৈ কিয় গৈছোঁ গম পাইছে, ফটো কেইখনমান আগতে, বহুত কেইদিনৰ আগতে আপলোড কৰিছোঁ, দেখিছিলে। আৰু ভিডিঅ'বোৰ এয়া অকণমান কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু আগ্ৰাৰ আপোনালোকে গম পায় যে তাজমহলটো হ'ল প্ৰেমৰ প্ৰতীক। চাৰিওফালে চিনেমেটিক হয়, গেটখন যেনেকুৱা আছে, এণ্ট্ৰি যিটো মানে ডিজাইন, সেই ডিজাইনটো তাজমহলৰ তিনি চাইডে আছে, মানে সেই একে ডিজাইন। আৰু তাজমহলৰ তিনি চাইডে একেই দেখিবলৈ, ফ্ৰণ্ট চাইডে যেনেকুৱা, লেফ্ট চাইড, ৰাইট চাইড, পিছ চাইড, গোটেইকেইটা চাইড একেই। আৰু বেক চাইডে দেখিছেনে, যমুনাখন বৈ গৈছে, ইমানেই বেছি ভাল লাগিছে নহয় পৰিৱেশটো, চাবলগীয়া মানে। আৰু এনেই নাম পোৱা নাই প্ৰেমৰ প্ৰতীক বুলি, কিন্তু এটা কথা জানেনে, যদি জীয়াই থাকোঁতে মানুহৰ সন্মান, মৰম, ভক্তি, ভালপোৱা দিব নোৱাৰে, মৰাৰ পিছত সেইবোৰ দেখুৱালে কোনে দেখা পায়? ৰাইজে দেখা পায়। কিন্তু যাৰ কাৰণে এইখিনি কৰা হ'ল, তেওঁজনে দেখা পালে। গতিকে জীয়াই থাকিলে মানুহক মৰম চেনেহ, শ্ৰদ্ধা, ভক্তি সকলোবোৰ কৰিব লাগে, নহয়নে? দুখ সুখ, কাজিয়া পেচাল, খং ৰাগ এইবোৰ থাকেই, সেইবোৰৰ মাজতো সেইবোৰ একাষৰীয়া কৰি আমি ইজনে সিজনক শ্ৰদ্ধা, ভক্তি, মৰম কৰিব লাগে, যি আমাৰ মানে সম্বন্ধত থাকে, সম্পৰ্কত থাকে। গতিকে তেনেকৈ গ'লোঁ। আৰু ভাইটিহঁতে CISFত কৰে কাৰণে সেইটো পৰিয়াল আৰু ভাইটি পৰিয়ালটোৱে সিহঁতৰ কাৰ্ডৰ থকাৰ বাবে ফ্ৰীকৈ চাবলৈ পালে, লগতে আমাকো লগতে লৈ গ'ল। আৰু ভিতৰৰ দৃশ্য, তাজমহলৰ ভিতৰৰ দৃশ্য এয়া, কেমেৰা কৰিব নিদিয়ে, মই অকণমান কৰিলোঁ, অকণমান ষ্ট্ৰিক্টলি কৈছোঁ বাৰু নকৰিব বুলি। মই ভাবিলোঁ অকণমান কৰি আপোনালোকো দেখাওঁ। ইয়াৰ ভিতৰতে আছে দুটা কবৰ, আৰু এই কবৰ দুটা আছে বোলে, কবৰ দুটা বোলে মমতাজ আৰু শ্বাহজাহানৰ। বিশেষ তাত সেই দুটা কবৰেই আৰু চাবলগীয়া, তাত বিশেষ একো নাই, সেয়াই আৰু। কিন্তু চিকিউৰিটি আছিলে, কেমেৰা কৰিব দিয়া নাছিলে। আৰু এনেকৈ চাই মেলি বাহিৰৰ অকণমান পৰিৱেশটো আপোনালোকক দেখালোঁ। এনেকৈয়ে আহি পালোঁহি আগ্ৰাৰ লাল ফৰ্টটো, যিটো লালকিল্লা হয়। তাৰপিছত আৰু দিল্লী লালকিল্লা নহয় দেই, আগ্ৰা লালকিল্লা। আৰু বহুত ডাঙৰ এৰিয়া হয়, ভিতৰতে পাৰ্ক চাৰ্ক আছে। কিন্তু আমি নগ'লোঁ কিয় জানেনে, সেইদিনাখন বহুত বেছি গৰম আছিলে। তাজমহলতে ইমান গৰম লাগিছে নহয়, ছোৱালীজনীও অকণমান সৰু, ভাইটিৰ গৰম দেখিয়ে থাকে তাইক। তাৰপিছত আৰু সেনেকৈ আৰু বাহিৰতে ফটো চটো উঠি আমি ঘৰ পালোঁহি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু কিছুমান ভিডিঅ' আছে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম।